নমস্কাৰ বন্ধুসকল পিবি অনলাইন ইণ্ডিয়ালৈ স্বাগতম জনাইছোঁ বন্ধুসকল আজি চাম আমি অসমৰ 10 গৰাকী অভিনেত্ৰী টিকটকৰ ভিডিঅ' কাৰণ টিকটক বুলি ক'লে সকলোৱে ভাল পায় সৰু শিশুৰ পৰা বুঢ়া আইতা ককা ডেকা বুঢ়া সকলোৱে টিকটক বুলি ক'লে পাগল হৈ গৈছে আৰু সকলোৱে টিকটকৰ ভিডিঅ' চাই ভাল পায় আৰু টিকটকৰ ভিডিঅ' বনায় গতিকে আজি চাম অসমৰ 10 গৰাকী অভিনেত্ৰী টিকটকৰ ভিডিঅ' আৰু নেক্সট 10 গৰাকী নেক্সট ভিডিঅ'ত বনাওঁ আপোনালোকে কমেণ্ট কৰি জনাব যে কাৰ ভিডিঅ' চাব বিচাৰে নেক্সট 10 গৰাকী গতিকে আপোনালোকে কমেণ্ট কৰিব তেনেহ'লে দেৰি নকৰি আহক ভিডিঅ'টো আৰম্ভ বন্ধুসকল প্ৰথমতে চাওঁ আহক অমৃতা গগৈ টিকটকৰ ভিডিঅ' আৰু তাই বৰ্তমান ফলোৱাৰ পাইছে টিকটকত 26.9K আহক তেনেহ'লে তাইৰ ভিডিঅ' এটা চাওঁ বগি বগি ছোৱালী হাই ঐ হাই মিচিকি হাঁহিৰে খুলি খুলি খাই মন লগাই আছিলে মোলৈ চাই দিছা নেকি বুকুতে ঠাই হে মইনা তাকে যদি কোৱা না বন্ধুসকল এইবাৰ চাওঁ আহক দীপলিনা ডেকাৰ টিকটকৰ ভিডিঅ' আৰু তাই বৰ্তমান ফলোৱাৰ পাইছে 61K আৰু তাই এজনী অভিনেত্ৰীৰ লগতে এজনী ভাল ছিংগাৰো হয় তেওঁ বহুত ধুনীয়া ধুনীয়া গান আমালৈ দি থাকে তুমি আহিলে বন্ধুসকল এইবাৰ চাওঁ আহক নিশা কলিতাৰ অসমীয়া অভিনেত্ৰী নিশা কলিতাৰ টিকটকৰ ভিডিঅ' তাই বৰ্তমান ফলোৱাৰ পাইছে 64.8K আৰু তাই খুবেই ধুনীয়া এক্টিং কৰে তেনেহ'লে আজি চাওঁ আহক তাইৰ টিকটকৰ ভিডিঅ' বন্ধুসকল এইবাৰ চাওঁ আহক এজনী মৰম লগা অভিনেত্ৰী টিকটকৰ ভিডিঅ' নাম হ'ল সুনিতা কৌশিক তাইৰ ভিডিঅ' আপোনালোকে চায়ে চাগে তাই বৰ্তমান টিকটকত ফলোৱাৰ পাইছে 95.1K আৰু তাই খুবেই ধুনীয়া এক্টিং কৰে আৰু লগতে টিকটকতো বহুত ধুনীয়া অভিনয় কৰে গতিকে চাওঁ আহক তাইৰ এটা টিকটকৰ ভিডিঅ' তই মোৰ জান তই মোৰ ফোন বাকীবোৰ ফুটুকাৰ ফেন বুকুত বাচি তই আছ বুজি নুবুজ যেন বন্ধুসকল এইবাৰ চাওঁ আহক ডিস্কো ভণ্টিত অভিনয় কৰা অভিনেত্ৰী প্ৰিয়ংকা বৈশ্যৰ টিকটকৰ ভিডিঅ' তাই বৰ্তমান টিকটকত ফলোৱাৰ পাইছে 119.5K তাই খুব কম সময়ৰ ভিতৰত অভিনয় জগতত খুব জনপ্ৰিয় হৈ পৰিছিল আৰু আহক এতিয়া তাইৰ টিকটকৰ ভিডিঅ' এটা চাওঁ তাই কি পিন্ধে ক'ত যায় তোৰনো কি দৰকাৰ নীতি নিয়ম বনাবলে নহয় তই চৰকাৰ কি খাই ক'ত ঘূৰে নাই কোনো দৰকাৰ শাসন কৰিবলে নহয় তই কোনো তাইৰো আছে স্বাধীনতা তাইও জানে নিয়ম বন্ধুসকল এইবাৰ চাওঁ আহক অসমৰ জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়া টিকটকৰ ভিডিঅ' তাই বৰ্তমান টিকটকত ফলোৱাৰ পাইছে 121.5K তাই অসমৰ সকলোৰে প্ৰিয় হয় আৰু আহক তেনেহ'লে তাইৰ টিকটকৰ এটা ভিডিঅ' চাওঁ বন্ধুসকল এইবাৰ চাওঁ আহক সুকন্যা বৰুৱাৰ টিকটকৰ ভিডিঅ' তাই বৰ্তমান টিকটকত ফলোৱাৰ পাইছে 133.9K খুবেই মৰম লগা ভণ্টি তাই খুব ধুনীয়াকৈ বিহু নাচে গতিকে আহক তাইৰ এটা টিকটকৰ ভিডিঅ' চাওঁ বৰষা পথাৰত অনীতি ৰহে তই খালে বাই থাকিমে খালি নমৰালৈ চাদি বজাবানে অনীতি ৰহে বন্ধুসকল এইবাৰ চাওঁ আহক বেহাৰবাৰী আউটপষ্টৰ অভিনেত্ৰী আঙুষ্মিতাৰ ভিডিঅ' ওৰফে নেহা আৰু তাই বৰ্তমান ফলোৱাৰ পাইছে টিকটকত 160.8K তেনেহ'লে আহক তাইৰ এটা টিকটকৰ ভিডিঅ' চাওঁ বন্ধুসকল এইবাৰ চাওঁ আহক পল্লৱী মেধিৰ টিকটকৰ ভিডিঅ' তাই এজনী অসমীয়া অভিনেত্ৰী হয় আৰু তাইৰ টিকটকত বৰ্তমান
185.3K ফলোৱাৰ পাবলৈ সক্ষম হৈছে টিকটকত। বহুত ফলোৱাৰ পাইছে বাকীকেইজনী অভিনেত্ৰীতকৈ। তেনেহ'লে আহক তাৰ ভিডিঅ' এটা চাওঁ। বন্ধুসকল, এবাৰ শেষৰজনী অভিনেত্ৰী টিকটকৰ ভিডিঅ' চোৱা হওক। তাইৰ নাম হ'ল চুমি বৰা আৰু তাই বৰ্তমান টিকটকত ফলোৱাৰ পাইছে 209.5K আৰু তাই খুব কম সময়ৰ ভিতৰত ইমানেই জনপ্ৰিয় হৈ পৰিল যে তাইক সকলোৱে চিনি পোৱা হ'ল। আৰু বন্ধুসকল, আপোনালোকে যদি এই ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰি শ্বেয়াৰ কৰি দিব আৰু যিসকলে ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ।